মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক ভালে আছা নিশ্চয়। তোমালোকৰ আজি অসমীয়া বিষয়ত পঢ়াবলৈ লৈছোঁ 3টা বৰ্ণৰ শব্দ। ইতিমধ্যে আমি 2টা বৰ্ণৰ শব্দ পঢ়িছোঁ। যেনেকৈ 2টা বৰ্ণৰ শব্দ গঠন হ'বলৈ 2টাকৈ বৰ্ণ লাগিব, ঠিক একেদৰে 3টা বৰ্ণৰ শব্দ গঠন হ'বলৈ 3টাকৈ বৰ্ণ লাগিব। আৰু সেই 3টাকৈ বৰ্ণ স্বৰবৰ্ণৰ পৰাও হ'ব পাৰে, ব্যঞ্জন বৰ্ণৰ পৰাও হ'ব পাৰে বা 2টা মিলিও গঠন হ'ব পাৰে। গতিকে আহাচোন তোমালোকে আজি কেইটামান 3টা বৰ্ণৰ শব্দ পঢ়া। কলম, কলম, কলমেৰে আমি কি কৰোঁ? লিখোঁ, হয়নে? মৰম, মৰম, আমি সকলোকে মৰম চেনেহ কৰিব লাগে। গৰম, গৰম, গৰমৰ বতৰ তোমালোকে কি খাই ভাল পোৱা বাৰু? বৰফ, যাক আমি আইচক্ৰীম বুলিও কওঁ, হয়নে? গতিকে গৰম শব্দটো 3টা বৰ্ণৰে গঠন হোৱা এটা শব্দ। তাৰ পাছৰ শব্দটোলৈ অহাচোন। দন্ত্য স, বৰ্গীয় জ, সহজ, সহজ মানে উজু, ঢিলা, হয়নে? খৰম, খৰম, আগৰ দিনত ঋষিমুনিসকলে ভৰিত খৰম পিন্ধিছিলে। দৰদ, দন্ত্য দ, ৰ, দন্ত্য দ, দৰদ, দৰদ মানে দুখ। ভকত, ভক, দন্ত্য ত, ভকত, ভকতে কি কৰে? নাম প্ৰসংগ কৰে, হয়নে? শৰণ, তালব্য শ, ৰ, মূৰ্ধন্য ণ, শৰণ, শৰণ লোৱা, কাৰোবাৰ ওচৰত দীক্ষা লোৱা, হয়নে? পলম, 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 পলম মানে দেৰি হোৱা। আৰু শেষৰটো শব্দ প্ৰথম চ, ৰ, মূৰ্ধন্য ণ, চৰণ, চৰণ মানে ভৰি। গতিকে তোমালোকে এইকেইটা 3টা বৰ্ণৰ শব্দৰ লগতে নিজাকৈ কেইটামান 3টা বৰ্ণৰ শব্দ পঢ়িবাচোন আৰু কিনো শব্দ পঢ়িলা মোক পাছলৈ জনাবা। থেংক ইউ।